तामुलपुर जिल्ला बर' थुनलाइ आफादनि खुंगा 18थि बोसोरारि जथुम्माया गरेस्वराव सानथामनि हाबाफारिजों मैयानिफ्राय जागायबाय। मख'जाथावदि तामुलपुर जिल्ला बर' थुनलाइ आफादनि 18थि बोसोरारि जथुम्माजों लोगोसे खुंगा 42थि गरेस्वर गुदि बर' थुनलाइ आफादनि जथुम्मा आरो खुंगा 36थि गरेस्वर दख'रा दुलाराय बर' फरायसा आफादनि बोसोरारि जथुम्माखौबो बे हाबाफारिनि गेजेरजों खुंफुंनाय जादों। गुबुन फारसेथिं दिनै नैथि साननि फुंबिलि समाव गौतमनि फिरफिला बिरहोनाय, गोसोखांथि खाम्फायाव आलारि बाथि फोजोंनाय, बिफां फुलि गायनाय हाबाफारिया जालाङो। মই গৰেশ্বৰ কলেজৰ সন্মুখত বড়ো সাহিত্য সভাৰ মানে কাৰ্যালয়ৰ মানে সন্মুখতে আমাৰ 18তম তামুলপুৰ জিলা বড়ো সাহিত্য সভা, 42তম গৰেশ্বৰ প্ৰাইমাৰী বড়ো সাহিত্য সভা আৰু 36তম আমাৰ কিবা গৰেশ্বৰ আঞ্চলিক এপছৰ অধিৱেশন ইয়াত চলি আছে। আৰু যিটো মূল আমাৰ প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহ উন্মোচনৰ কাৰণে ইয়াৰ আদৰণি সমিতিয়ে মোক আমন্ত্ৰণ জনাইছিল। ইতিমধ্যে এই মূল প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল আৰু আশা ৰাখিছোঁ গোটেই কাৰ্যসূচী ভালে ভালে সফল হ'ব। আৰু এই ঠাইখিনি এই অনুষ্ঠানটো পতাৰ কাৰণে মই খুব ভাল পাইছোঁ। আগে পিছে বেলেগ বেলেগ জেগাত পাতে আৰু এই জেগাটো লেতেৰা হৈ পৰি থাকে, গতিকে এই অনুষ্ঠানটো পতাৰ কাৰণে লাহে লাহে এই ঠাইখিনি অলপ চাফা চুফা হ'ব, ডেকৰেশ্যন হ'ব। ওচৰতে অসম সাহিত্য সভাৰ কাৰ্যালয় আছে, গতিকে এই গোটেই কেম্পাছটো অহা দিনত যাতে ধুনীয়াকৈ সজাই পৰাই তোলা হয়, তাকে মই আমাৰ যিসকল এই বড়ো সাহিত্য সভা, অসম সাহিত্য সভাৰ লগত জড়িত হৈ কাম কৰি আছে তেওঁলোকলৈ মই আহ্বান জনাইছোঁ, বিভিন্ন সৰু সুৰা আঁচনি আনি পেলাই যাতে এই ঠাইখিনি ধুনীয়াকৈ বনোৱা হয়। ধন্যবাদ। মই সকলোলৈ আমাৰ গৰেশ্বৰ প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ পৰা আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা 18তম আৰু 42তম গৰেশ্বৰ প্ৰাইমাৰী বড়ো সাহিত্য সভা আৰু 36তম গৰেশ্বৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন আমাৰ 3দিনীয়া কাৰ্যসূচীলৈ যোৱাকালিৰ পৰা আজিলৈ চলি আছে। যোৱাকালি আমাৰ ফাৰ্ষ্ট প্ৰগ্ৰাম হিচাপে আছিল মাৰাথন ৰেচ আৰু নেক্সট প্ৰগ্ৰাম হিচাপে আছিল আমাৰ ভলীবল, কাবাডী কম্পিটিশ্যন আছিল আৰু লিটাৰী কম্পিটিশ্যন, কবিতা আবৃত্তি, ষ্টেম্পেজ কুইজ আৰু মানে লিটাৰেচাৰ বিভাগত বহুত মানে এনেকুৱা কম্পিটিশ্যন দিয়া হৈছে। আজি দ্বিতীয় দিনা মানে 16 তাৰিখে আমাৰ ৰাতিপুৱা ফাৰ্ষ্ট প্ৰগ্ৰাম হিচাপে আছিল আমাৰ পতাকা উত্তোলন। পতাকা উত্তোলন কৰাৰ পিছত আমাৰ মুখ্য দুৱাৰ এইটো আমাৰ উন্মোচন হৈ গ'ল আৰু তাৰপিছত আছে আমাৰ ছিমিনাৰত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত হ'ব আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মাননীয় দীপেন বড়ো, তেখেতে উপস্থিত হ'ব। আৰু আমাৰ গধূলি মানে 6 বজাৰ পৰা আমাৰ ডিষ্ট্ৰিক্টৰ ডেলিগেট ছেশ্যন আৰম্ভ হ'ব আৰু লগে লগে আমাৰ 6 বজাৰ পৰা আমাৰ কালচাৰ কম্পিটিশ্যন, নাচ গান এইবিলাক কম্পিটিশ্যন ৰখা হৈছে আৰু এইখিনি প্ৰগ্ৰাম দি আজি কাৰ্যসূচী শেষ হ'ব। আৰু নেক্সট দিনা 17 তাৰিখে আমাৰ ৰাতিপুৱা মানে এটা ডাঙৰ প্ৰগ্ৰাম লোৱা হৈছে আমি কালচাৰেল ৰেলী আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানে কালচাৰেলবিলাক আমি নিমন্ত্ৰণ কৰা হৈছে আৰু তেখেতসকলে আহিব আৰু আমি কালচাৰেল প্ৰচেছন পিছত আমি মুকলি সভাখন আৰম্ভ কৰা হ'ব। মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ উপস্থিত হ'ব বিটিআৰৰ CM প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ বড়ো সাহিত্য সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত হ'ব নীলকান্ত গোহাৰি ছাৰ আৰু আমাৰ অসমৰ মন্ত্ৰী মাননীয় উৎসৱ ব্ৰহ্ম ছাৰ আহিব। আৰু সন্ধিয়া আমাৰ 6 বজাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত আমি আমাৰ অসমৰে ফেমাছ ছিংগাৰ কপিল স্বৰ্গীয়াৰীক আমি নিমন্ত্ৰণ কৰা হৈছে। আমি ফাৰ্ষ্ট প্ৰগ্ৰাম হিচাপে যোৱাকালি মাৰাথন ৰেচত আমাৰ মোটামুটি 60ৰ পৰা 70 মানে আমাৰ পাৰ্টিচিপেট কৰিছিল আৰু ভলীবলত আমাৰ 12টা টিম হৈছিল আৰু কাবাডী খেলত হৈছিল আমাৰ 10-12টা এনেকুৱা টিম হৈছিল। আৰু যোৱাকালি আমাৰ সকলো আমাৰ গড়েশ্বৰ অঞ্চলত থকা শিক্ষা অনুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক আহি
মানে অংশগ্ৰহণ কৰিছিল আৰু অহাকালি লাষ্ট প্ৰগ্ৰাম 17 তাৰিখে আমাৰ মানে অপেন সেশনত আমি 5,000 পৰা 10,000 মানে মানুহ গেদাৰিং হোৱাটো মানে আশা কৰিছোঁ। যোৱাকালিৰ পৰা আজি তামোলপুৰ ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা গড়েশ্বৰ শাখা বড়ো সাহিত্য সভা লগতে গড়েশ্বৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন যোৱাকালিৰ পৰা আজি দ্বিতীয় দিন 3দিনীয়া কাৰণে এই কাৰ্যসূচী আয়োজন কৰা হৈছে। তো আজি প্ৰথম কাৰ্যসূচী হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে আমাৰ গড়েশ্বৰ শাখা বড়ো সাহিত্য সভাৰ ফ্লেগ হোষ্টিং আজি অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে বিভিন্ন আমাৰ কাৰ্যসূচী আছে, মূল মুখ্যধাৰ আমাৰ ষ্টেজ গেষ্ট হাউচ এইবিলাক আজি আমি উদ্বোধন কৰিছোঁ। ইয়াৰ পিছত আজি দ্বিতীয় কাৰ্যসূচী হিচাপে মূল কাৰ্যসূচী হিচাপে ছাত্ৰ ছাত্ৰীসকলক লৈ উইথ গাৰ্জেন আমাৰ এডুকেশ্যন ছেমিনাৰ আছে। ইয়াত মুখ্য অতিথি হিচাপে আমাৰ উপস্থিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় দীপেন বড়ো ডাঙৰীয়া আমাৰ ইয়াত আজি উপস্থিত হ'ব। গতিকে আজি গধূলি তামোলপুৰ জিলা সাহিত্য সভাৰ ডেলিগেট ছেশ্যন আছে। আজি অহাকালি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে তামোলপুৰ ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভাৰ ফ্লেগ হোষ্টিং আছে প্ৰথম কাৰ্যসূচী। দ্বিতীয় কাৰ্যসূচী হিচাপে আছে আমাৰ কালচাৰেল ৰেলী। এই কালচাৰেল ৰেলীত আমাৰ গড়েশ্বৰ অধ্যুষিত অঞ্চলৰ পৰা সমূহ ৰাইজ আহি ইয়াত অংশগ্ৰহণ কৰিব আৰু এই কালচাৰেল ৰেলী আমাৰ উদ্বোধন কৰিব আমাৰ BTR EM শ্ৰীযুত ৰয়েন্দ্ৰ নাৰ্জাৰী, তেখেত আমাৰ কালচাৰেল ৰেলী উদ্বোধন কৰিব। আৰু এই কালচাৰেল ৰেলীত আমি কমেও 15-2000 মানুহক লৈ আমি এই কালচাৰেল ৰেলী আয়োজন কৰা হ'ব। আৰু এই কালচাৰেল ৰেলীত আমাৰ বড়ো জাতীয় সংস্কৃতিৰে আমাৰ এই কালচাৰেল ৰেলীখন অনুষ্ঠিত হ'ব আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰ মানে থাকিব। গতিকে সকলো ৰাইজক আমি ইয়াত উপস্থিত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ, ৰাইজক সহযোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে ইয়াৰ পিছত আমাৰ মুকলি সভা আছে 12 বজাত। এই 12 বজাত আহিব আমাৰ BTRৰ CM সন্মানীয় প্ৰমোদ বড়ো ছাৰদেৱ ইয়াত উপস্থিত হ'ব। তেখেতে ইনিগৰেটৰ অপেন ছেশ্যনৰ ইয়াৰ পিছত তেখেতে ইয়াত এটা অডিটৰিয়াম হল শুভ উদ্বোধন কৰিব BTRৰ তৰফৰ পৰা। ইয়াৰ পিছত আমাৰ মুখ্য অতিথি হিচাপে থাকিব বড়ো সাহিত্য সভাৰ কেন্দ্ৰৰ সম্পাদক আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ নীলকান্ত গোহাৰি। ইয়াৰ পিছত থাকিব আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যুটীয়াভাৱে আমাৰ উপসভাপতি ৰমজান বসুমতাৰী, তেখেত উপস্থিত থাকিব। ইয়াৰ লগতে উপস্থিত থাকিব আমাৰ অসমৰ মন্ত্ৰী উৰ্ষগোৰা ব্ৰহ্ম, লগতে থাকিব আমাৰ লোকেল MLA ৰঙিয়া সমষ্টিৰ ভৱেশ কলিতা দেৱ, ৰাজ্যিক সভাপতি BJPৰ, তেখেত উপস্থিত থাকিব। আৰু বিভিন্ন গড়েশ্বৰ অঞ্চলৰ বিশিষ্ট সমাজসেৱক, শিক্ষক লগতে ইয়াত মানে উপস্থিত থাকিব। আৰু লগতে বিভিন্ন দল সংগঠনৰ ইয়াত উপস্থিত থাকিব আমাৰ অপেন ছেশ্যনত। গতিকে সমূহ ৰাইজক আমি এই অপেন ছেশ্যনত সকলোকে আহি ইয়াত আহিবলৈ আমি আহ্বান জনাইছোঁ RCৰ তৰফৰ পৰা। আৰু লগতে সকলো ৰাইজকে যিহেতু আমি অহাকালি অপেন ছেশ্যনত এসাঁজ খোৱাৰ এটা আয়োজন কৰা হৈছে, গতিকে সকলোৱে আহক, সকলোৱে অপেন ছেশ্যনত অংশগ্ৰহণ কৰক। আমি আমাৰ বড়ো জাতি গঠনৰ ক্ষেত্ৰত বিভিন্ন ইয়াত আলোচনা কৰা হ'ব। বড়ো জাতি কেনেকৈ আমি আগুৱাই লৈ যাওঁ, বড়ো জাতি কেনেকৈ আমি এই পৃথিৱীৰ ভিতৰত এটা উন্নত জনগোষ্ঠী হিচাপে আমি আগুৱাই লৈ যাম, ইয়াৰ কিছু কথাবিলাক ইয়াত মানে যিবিলাক অতিথিসকলে ইয়াত বিতংভাৱে ইয়াত মানে ভাষণ দাঙি ধৰিব। গতিকে এই ক্ষেত্ৰত সকলোকে আহি ইয়াত উপস্থিত হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ।